মানে তেওঁ উঠিয়ে দেউতাৰ লগত মানে প্লেনিং কথা পাতিছে কি হ'ল কোৱাচোন মোক কোৱা কি কথা পাতিম বুলি কৈছিলা কোৱা অ'কে শুনা তুমি মোক ক'বা জলদি উঠা আমি ওলালো দেই শুনা তোমাৰ পিজ্জা খাবলৈ তোমাৰ ব্লু কালাৰ জিন্স পেণ্টটো কিনিবলৈ মন আছে যদি আৰু পিজ্জা খাবলৈ মন আছে যদি আৰু নতুন কেক এটা কিনিবলৈ মন আছে যদি সেইকাৰণে জলদি উঠা তেতিয়াহে আমি সেই দুইটা বস্তু কিনিব পাৰিম এনেকৈ কৈ পেলাই উঠাবা হ'বনে কেতিয়া উঠাব লাগিব গধূলি তেতিয়া কি হ'বনো তেতিয়া আমি মৌ ওলাম আৰু পিজ্জা কিনিবলৈ যাম আৰু কেক এটা কিনিবলৈ যাম আৰু বাবুৰ ঘৰলৈ আহি আমি পাৰ্টি কৰিম আৰু কি পাৰ্টি কৰিবা পিজ্জা পাৰ্টি ঘৰলৈ চব পিজ্জা পাৰ্টি কৰিম পিজ্জা পাৰ্টি কৰি চয়াবিন ভাত দাইল এইবোৰ খাই ব্ৰাছ চ্ৰাছ কৰি আৰু লগাও শুই থাকিমগৈ আৰু হয় নি তুমিতো খোৱাৰ লগতে খোৱা আমাৰ মোৰ লগত নোখোৱা নহয় আজিকালি কিন্তু আজিতো তোমাৰ আগত শুম আজি কেলে তুমিতো দেউতাক বেয়াই পোৱা কি না আজি মই তোমাৰ লগতে শুম বাৰু হয় নি মই তোমাৰ লগতে শুম আৰু তুমিতো কালি নুশুম বুলি কৈছিলা কিন্তু আজিতো মই তোমাৰ আগত শুম হয় নি কেলে শুবা পিজ্জা আনি দিয়াৰ কাৰণে শুবা নেকি ব্লেকমেইল কৰিছা তুমি মোক তুমি ব্লেকমেইল কৰিছা মোক বাৰ্থডে কথা কোৱাচোন বাৰ্থডেত কি হ'ব বাৰ্থডে কথাটো কোৱা শুনা সেইটো মই তোমাকতো দেখোন সেইটো কথাই ক'ব গৈছিলোঁ কোৱাচোন শুনা মোৰ বাৰ্থডেত তুমি মোৰ স্কৰ্পিঅ'খন মই তোমাক অকণমান খেলিবলৈ দিম আৰু মই এম্বুলেঞ্চখন খেলিম আৰু তুমি স্কৰ্পিঅ'খন খেলিব মোৰ বাৰ্থডেত হ'বনে নহ'ব বাৰু জল্দি কোৱা জল্দি কোৱা